নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ভিডিঅ'টো আপোনাৰ এটা নিৰ্দিষ্ট টপিকৰ ওপৰত আনিছোঁ। কেনেকুৱা হয় বিশেষ নাজানো। আজি আপোনাৰ টপিকটো হ'ল অসমত যে পায় যে পলু, এই যে আপোনাৰ ননী পলু, এইটো এৰা পলু, সেই পলুৰ বিষয়ত এটা পলুৰ যোনটো জীৱন চক্ৰ, সেই জীৱন চক্ৰটোৰ বিষয়ে মই আপোনালোকক আজি ভালদৰে বুজাবলৈ চেষ্টা কৰিম। বুজাব পাৰিব পাৰোঁ, নোৱাৰিব পাৰোঁ, কি হয় তাতে দেখা যাওক। প্ৰথমতে মই আপোনালোকক তেওঁ জীৱন চক্ৰৰ বিষয়ে কৈ দিওঁ, তাৰপিছত ফটোৰ সহায়ত বুজাই দিম। যদি ভিডিঅ'টো দীঘল হয় তেতিয়া আপোনালোকে সম্পূৰ্ণ চাব। আৰু যদি পলুবিলাক প্ৰথমতে আপোনাৰ লেটা হয়, লেটাটো আমাৰ গাঁৱলীয়া সমাজত আপোনাৰ এটা লেটাৰ টোপোলা ৰছী দি বান্ধি ধোৱা, এইটো আপোনাৰ বেৰত আনি থৈ দিয়া হয়। বেৰত আনি দিয়াৰ পাছত খুব বেছি আপোনাৰ এসপ্তাহৰ পাছত সেই লেটাৰ পৰা পখিলা হয়। পখিলা হোৱাৰ পিছত সেই পখিলাখিনিয়ে 2-3 দিনৰ ভিতৰত সম্পূৰ্ণ কণী পাৰি আদায় কৰে। আৰু সেই কণীবিলাক, যোনবিলাক পখিলাবিলাকে কণী পাৰে, সেই কণীবিলাক আপোনাৰ ভাল বগা চাফা কাপোৰ এখনত ভৰাই গাঁঠি দি পেলাই থৈ দিয়া হয়। এই গাঁঠি দিয়া যোন কণীবিলাক, সেই কণীবিলাক আপোনাৰ এসপ্তাহৰ ভিতৰত পোৱালি হৈ যায়। সেই পোৱালিবিলাক ইমান সৰু সৰু পোৱালি হয়, ষ্টেপকৈ গোটেইবোৰ ডাঙৰ হৈ গৈ যায়। এতিয়া পলুৰ প্ৰধান খাদ্য বুলি ক'বলৈ পলুৱে এৰা গছৰ পাত খায়, এৰা পলু। তাৰপিছত আপোনাৰ খেচেৰু গছ বুলি এজোপা গছ আছে, সেই গছজোপা পাত খায়। সেই গছৰ পাত আনি ছিঙি দিব লাগে। পলুৰ অকল পুহিলেই নহয়, পলুবিলাক পুহোঁতে বহুত ল'বলগীয়া কেইবাটাও সাৱধানতা আছে। যেনেকৈ পলুবিলাকক আপোনাৰ পৰুৱাই কামুৰিব পাৰে। পৰুৱাই নাকামুৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু পলুবিলাক যদি চৰাই চিৰিকটিয়ে দেখাত থাকে, তেতিয়া চৰাই চিৰিকটিয়ে লৈ যাব পাৰে। তো সেইবিলাকক ভালদৰে আঁতৰি থ'ব লাগে। আৰু পলুবিলাক যেতিয়া পোহে, তেতিয়া ঘৰৰ লগতে নুপুহি অলপ মানে ছেপাৰেটকৈ পুহিব লাগে। আৰু পলুবিলাকৰ পৰা যোনবিলাক মল মূত্ৰ ওলায়, সেইবিলাক ঘৰৰ পৰা নিৰ্দিষ্ট দূৰত পেলাব লাগে। পলুবিলাক আপোনাৰ ষ্টেপকৈ যেতিয়া ডাঙৰ হৈ গৈ থাকে, 1-1.5 মাহৰ ভিতৰত পলুবিলাক মানে সিহঁত আকৌ লেটা হ'বৰ কাৰণে প্ৰস্তুত হৈ যায়। তেওঁ যেতিয়া লেটা হ'বলৈ হয়, ডাঙৰ হৈ যায়। ডাঙৰ হৈ তেওঁলোকৰ পেটত যোনবিলাক মল মূত্ৰ থাকে, সেইবিলাক গোটেইবিলাক নাইকিয়া হৈ যায়। আৰু সেই পলুবিলাক আপোনাৰ ঘৰতে টাকুৰি বুলি কয়, টাকুৰিৰ লগত কাটিও আপোনাৰ সূতালৈ পৰিণতি কৰিব পাৰে। নাইবা আজিকালি বহুত বিজ্ঞানৰ যুগ, যেতিয়া বিজ্ঞানৰ বিভিন্ন যন্ত্ৰপাতি উলিয়াইছে, সেই যন্ত্ৰপাতিবোৰৰ লগত এই লেটাটো কাটি সূতা কৰিব পাৰে। সূতাবিলাকৰ পৰা যেনে চাদৰ আৰু ছাল বহু বস্তু বব পাৰে। আৰু সেই সূতাবোৰ বজাৰ মূল্য বহুত। মই এতিয়া আপোনালোকক গোটেই প্ৰক্ৰিয়াটো ফটোৰ সহায়ত ষ্টেপকৈ মানে ফটোৰ লগত দেখুৱাই দিছোঁ। বাৰু ফটোৰ লগত চাই লওক। এতিয়া আপোনালোকে দেখিছে, এইটো আপোনাৰ পলুৰ প্ৰথম ষ্টেপ হয়। ইয়াৰ ভিতৰতে লেটাবিলাক সোমাই থাকে। ইয়াৰ পিছত পখিলা হ'ব, আপোনালোকে দেখিব। ইয়াৰ পিছত পখিলা হ'ল। এই পখিলাবোৰে কণী পাৰিব। কণী পৰাৰ পিছত এই কণী আপোনালোকে দেখিব পাইছে, ভালদৰে চাওক, কণী দেখিব পাব। তাৰপিছত প্ৰথমতে এনেকুৱা ধৰণৰ সৰু সৰু পলু হ'ব, অকণি কোমলীয়া পাত খাব। লাহে এনেদৰে ষ্টেপকৈ ডাঙৰ হৈ গৈ থাকিব। আৰু যেতিয়া পলু পাত নিদিয়ে, তেতিয়া এনেকুৱা অৱস্থা হ'ব। চাওক কেনেকুৱা অৱস্থা হৈছে। বহুত দিনৰ পাছত মুঠ সলাই ইমানটো ডাঙৰ পৰ্যায় হ'ল। তাৰপিছত এটা ডাঙৰ পলু হয়। এয়া ডাঙৰ পলু পাত খাই থকা দৃশ্য। দুটা পলুৱে একেলগতে আছে আৰু পলু এনেদৰে পাত খায়। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি মই ভালকৈ বুজাব জনা নাই, তেতিয়া অলপ কমেণ্ট কৰি জনাব যে আমুকটো হৈছে তামুকটো হৈছে। বিশেষ সিমান নাজানো, আপোনালোকক কিবা এটা বুজাব চেষ্টা কৰিছোঁ। যদি আপোনালোকে কিবা কুৱেশ্যন সোধে, কমেণ্ট বক্সত সুধিব, মই ক'বলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানে। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিলে আজিলৈ বাই বাই, নমস্কাৰ, জয় অসম।